হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৱে ভালেই চাগে, নিশ্চয় ভাল। আৰু ইয়াত মই আছোঁ বিয়া ঘৰত, আৰু বিয়া ঘৰৰ পূৰা জোৰজাৰ পূৰা চলি আছে। তুমিয়ে গাই দিয়া, গান এটা গোৱা। ইমান নিজানকে চকু পানী অকল উলিয়াই গাই থাকিলে হ'ব নে? ছোৱালী মাক কান্দিছে দেই। বিয়ালৈ আছে মাত্ৰ আৰু 2টা দিন, আৰু এয়া হৈছে আজি ছোৱালী নতুন বাকচত নতুন কাপোৰ মানে ভৰোৱা হৈছে। নতুন কাপোৰ, পুৰণা কাপোৰ কাৰণে নিনিয়ে নতুন বাকচটোত। সেইকাৰণে চাৰিওফালে চাৰিটা পইচা দি নিয়ম কৰি, মানে 4টা চুকত 4টা পইচা দি নিয়ম কৰি, আৰু এযোৰ টোপোলা পানৰ সৈতে মানে বাকচটো ভৰাই লৈ তাৰপিছত কাপোৰ ভৰোৱা আৰম্ভ কৰিব দিয়ে। এইফালে চলিছে বিয়াৰ পেকিং, হয় নাই? এইফালে দাদাহঁতি পুৰা বিয়া পেকিং কৰিছে। এই দাদা এওঁলোকে আচলতে ফাৰ্নিচাৰ বস্তুখিনি বনাইছে দেই, আপোনালোকক দেখাম এতিয়া। দাদাঘৰ ক'ত কৈ দিয়ক? নিমনাগড়। যদি কোনোবা মথুৰাপুৰবাসীয়ে মানে বিয়াৰ মানে অৰ্ডাৰ দিয়ে, যদি ফাৰ্নিচাৰ বস্তু বনায়, এওঁলোকক কণ্টেক্ট কৰিব, হয় নাই? নিমনাগড় প্ৰায় মানুহে চিনি পায় নিমনাগড়। এজন মানুহজন দেখাই নাই, আন্ধাৰ হৈছে। এইফালে চক। নামটো কৈ দিয়ক আপোনাৰ? পুতুকণ বুলি ক'লে চবে চিনি পায় দে মুঠৰ প্ৰায় চিনি পায়। বাৰু এয়া হৈছে ফাৰ্নিচাৰ ডিজাইনবিলাক আপোনাক দেখাই দিছোঁ দেই। চক, কি ধুনীয়া ডিজাইন। এইফালে এখন ডাইনিংখন কিন্তু ধূলি চুলি পৰি আছে, আজিৰ পৰা পেকিং কৰিছে। আৰু এইফালে এইখিনি হৈছে পূৰা ডাইনিঙৰ হেৰি চকী, হয় নাই? চকী, এইখিনি চকী। বস্তু বনাবলৈ হয় এই দাদাক কণ্টেক্ট কৰিবি। তোৰ বিয়া বস্তু। তাৰপিছত আৰু কি হৈ আছে দেখাই থাকোঁ। এইফালে লিষ্ট বনাই আছে, খানাৰ লিষ্ট বনাই আছে। এইজন আমাৰ আছে মিষ্টাৰজন। নেহাহে খালি মিষ্টাৰ। এইজন হৈছে পেণ্ডেলৰ মালিক দেই। নমস্কাৰ কৈ দিয়া, ক'লোঁ নমস্কাৰ। এয়া হৈছে কাৰিকৰ, নমস্কাৰ। তাৰপিছত এইফালে আমাৰ হেল্ল' দাদা, এইফালে চাই দিয়া আকৌ। নোচোৱা নি? এইফালে চোৱা। পূৰা পেণ্ডেলৰ কাম লাগি আছে, আৰু মাত্ৰ এদিন বাকী আছে, হয় নাই? 4জন লুকাই আছে। এয়া আমাৰ ভাইটি, এয়া আমাৰ ভিনিদেউ। এইফালে আমাৰ ৰন্টু, নমস্কাৰ। এই ছোৱালী কোনোবাই যদি মানে খালী আছে, ছিংগুল আছে, তেতিয়াহ'লে এইফালে আমাৰ ডেকা ল'ৰা আছে। এইফালে চাওঁ, সেইফালে হাই। সেইফালে দাদা পূৰা কাম লাগি আছে। এইফালে হেল্ল' কৈ দিয়ক। হেল্ল'। নাম্বাৰবোৰ ডেস্ক্ৰিপশ্যনত দি দিম। আৰু এয়া চক, পূৰা ধুনীয়া পেণ্ডেল। পূৰা একদম এটা ডাঙৰ খানা খোৱা ঘৰৰ হেৰি হৈ আছে, কাম লাগিব লাহে লাহে। আৰু এইটো পূৰা পেকিং হৈ গ'ল। এইটো শ্ব'পিচ আচলতে আগফালে ধুনীয়া ডিজাইনৰ মানে শ্ব'পিচবিলাক ৰাখিব পৰা যাব। আৰু এইটো হৈছে খানাৰ পূৰা মানে ভোজৰ আয়োজন হ'ব ইয়াত। বিয়াৰ খানা চলিব, এইটো ডাঙৰকৈ এটা বনাইছে। আৰু এইফালে পূৰা কাম লাগি আছে। এইজনী ছোৱালী
ছোৱালী মাকৰ একদম পুৰা মানে পুৰা এইকেইদিন মানে অস্ত্ৰ বুঢ়াই একদম শেষ হৈ গৈছে হয়নে খুৰী হয় নাই অঁ আৰু এজনী হৈছে পেহীয়েক হেল্ল' পেহীয়েক কৈ দিয়া কিবা এটা সকলোকে বিয়াৰ নিমন্ত্ৰণ দি দিয়া মোৰ তাৰমানে ইউটিউবৰ জৰিয়তে এইজনী এতিয়া পলাইছে বেয়া মাতটো কেলৈ মাতিছো আকৌ বেয়া মাত নেমাতিবি আকৌ খাই দিয়ক